হেল্ল' এভৰিৱান, এইটো মই শুই উঠি ভিডিঅ'টো দিছোঁ আপোনালোকক আমাৰ পিছফালৰ। লগতে মই গা পা ধুই ৰেডি হ'লোঁ। সকলোকে গুড মৰ্ণিং মোৰ ফালৰ পৰা। ভিডিঅ'টো ইভিনিং যায় নে কেতিয়া যায় গম নাপাওঁ, কিন্তু তথাপি মই গুড মৰ্ণিং দি থৈ দিলোঁ আপোনালোকক। লগতে গা পা ধুই মূৰ গা ধুই চাকি জ্বলালোঁ, গোঁসাই চাকি জ্বলালোঁ। মই চাকি গছ আঁতৰত দি থৈ দিছোঁ, পাছত মই ঠিক কৰি দিলোঁ বাৰু, আপোনালোক কেমেৰাটো ধৰিব দিগদাৰ হয় বাবে। লগতে মই ৰেডি হৈ পিনে এঠাইলৈ যাব ওলালোঁ, তাৰে আপোনালোকক দেখালোঁ মই। এয়া 9 মাইলৰ দৃশ্য। খিৰিকীৰে কাষেৰে গ'লে খুবেই ধুনীয়া লাগে নহয়নে? গছ গছনিৰ পৰা পাহাৰ পৰ্বতবোৰ চাই, লগতে গাড়ী মটৰ সকলোবোৰ চাই খুবেই ভাল লাগে। লগতে আপোনালোকক আজি মই থাম্বনেইলত যিহেতু লিখিছোঁ যে পীযুষ হাজৰিকাদেৱে ৰোৱা যিবোৰ গছ, আপোনালোকে হয়তো পাইছিলে পদক্ষেপটো। সোণাপুৰৰ পৰা নগাঁৱলৈ যিটো বৃক্ষৰোপণ কৰিছিলে, সেইটো আজি মই দেখাম আপোনালোকক। যিহেতু ছিজনটো গুচি গৈছে, ফুলবোৰ সৰি পৰিছে, সৰি অকণ লাগি আছে বাৰু। এতিয়া মই আপোনালোকক দেখাম পাছত, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। লগতে যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। দেখিছেনে ছিজনবোৰ কিমান ধুনীয়া, সোণাৰু লগতে কৃষ্ণচূড়া সকলোবোৰ ফুলি আছে। কৃষ্ণচূড়া বাৰু ইয়াতে নাই, কিন্তু ছিজনবোৰ এয়া দেখিছেনে, পীযুষ হাজৰিকাদেৱে ৰোৱা গছবোৰ খুবেই ধুনীয়াকৈ ফুলিছে। যিহেতু মই লাষ্ট ছিজনত গৈ পাইছোঁ, এইবোৰ ফুলবোৰ পৰাপক্ষত নোহোৱা হৈ যাব ধৰিছে, কাৰণ ছিজন শেষ হৈছে। অলপ ফুলি আছে আৰু কৃষ্ণচূড়াৰো আছে কাষত। আপোনালোকে হয়তো আৰু 2মান বছৰ পাছত সোণাপুৰৰ পৰা নগাঁও যিটো ৰাস্তা, আমাৰ যিটো মেইন ৰাস্তা হয়, তাতে আপোনালোকে 2 বছৰমান পাছত খুবেই ধুনীয়া গছ দেখিবলৈ পাব, কাৰণ গছ কেইজোপা ডাঙৰ হ'ব, লগতে ছাঁ পৰিব ধৰিব আৰু দেখিবলৈ খুবেই শুৱনি হৈ পৰিব। লগতে আপোনালোকে আইমি বাই যেতিয়া গছবোৰ ফুলি আছিলে ভিডিঅ' এটা শ্বেয়াৰ কৰিছিলে, দেখিছিলেনে? সেইটো চাবচোন, খুবেই ধুনীয়া দেখিব হয়। সেইটো মই যিহেতু সোণাপুৰৰ পৰা গুৱাহাটীলৈ আহি থাকোঁতে উঠাইছোঁ ৰিটাৰ্ণ। কিমান এটা সুন্দৰ দেখিছে নহয়নে? মনোমোহা দৃশ্যৰ দৰে। লগতে এইটো সোণাপুৰ টোল গেট পাইছোঁহি আহি মেলি। লগতে মই যোৰাবাট পালোহি, ঘৰৰ ফালে যিহেতু মই ৰিটাৰ্ণ হৈছোঁ। আপোনালোকক আজি কেৱল মই ফুল কেইজোপা খুবেই ধুনীয়া লগা বাবে, ফুল কেইজোপাৰ কাৰণে আপোনালোকক মই, আৰু গছ গছনি কেইজোপাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। একচুৱেলি সদায় আহি থাকোঁ, ভাল লাগে, মোৰ নিজকে ভাল লাগে, সেইকাৰণে আপোনালোকক আজি ভিডিঅ'টো বনাই দিলোঁ। বেয়া পোৱা সকলে ইগন'ৰ কৰিব, আৰু লগতে ভাল পোৱা যিসকলে ভাল পাইছে প্লিজ লাইক এটা কৰি দিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।